নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমবাৰৰ বাবে জব এপ্লাই আসাম চেনেলটোলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব ফটো বেকগ্ৰাউণ্ড ৰিমুভাৰ লগতে ফটো কেনেকৈ বেকগ্ৰাউণ্ড এডিট কৰিব ফটো আপুনি কিদৰে সাইজ কম বেছি কৰিব আপোনাৰ মোবাইলৰ ফটো অন্যথা ডকুমেণ্ট সাৰ্টিফিকেট বিলাক কেনেকৈ PDF আকাৰত বনাব লগতে PDFৰ সাইজ কেনেকৈ বনাব এটো জেড মই কৈ দিম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব ফটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিবলৈ আপুনি গুগলত সাৰ্চ কৰিব BG ৰিমুভাৰ সাৰ্চ কৰি দিব আৰু দেখিব ৰিমুভ বেকগ্ৰাউণ্ড ফ্ৰম ইমেজ ৰিমুভ BG ক্লিক কৰি দিব আৰু এনেকৈ ইন্টাৰফেস দেখিব আপলোড ইমেজ বুলি আপলোড ইমেজত ক্লিক কৰি দিব ফটোটো সিলেক্ট কৰি ল'ব আপলোড ইমেজত ক্লিক কৰিব আপলোডিং হৈ যাব দেখিব বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গৈছে আৰু সাইডত দেখিব ডাউনলোড অপচন আছে আপুনি ডাউনলোড কৰি দিব আৰু দেখিব যে বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গ'ল ফটো বেকগ্ৰাউণ্ড লগাবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত গুগল প্লে ওপেন কৰিব ওপেন কৰি লিখিব এডিট টেক্সট সাৰ্চ কৰি দিব আৰু দেখিব প্ৰথমতে এডিট টেক্সট এপ ডাউনলোড কৰি দিব মোৰ ডাউনলোড কৰা আছে মই ওপেন কৰিম এনেকৈ আহিব আপুনি এটা বেকগ্ৰাউণ্ড সিলেক্ট কৰি ল'ব এনেকৈ বেকগ্ৰাউণ্ড স্ক্ৰীনখন ওলাব আপোনাৰ মোবাইলত তলৰ পিনে প্লাছ চিনটোত ক্লিক কৰি ফটোত ক্লিক কৰিব আৰু বেকগ্ৰাউণ্ড ৰিমুভ কৰা ফটোটো সিলেক্ট কৰিব এনেকৈ আহিব ফটোটো অলপ জুম কৰি ল'ব কাৰ চিনডালত ক্লিক কৰিব আৰু তলৰ পিনে আহি সেভ ইমেজত ক্লিক কৰি সেভ কৰি দিব গ্যালাৰীত ফটো ইমেজত আহি আপুনি এডিট কৰি ক্ৰপ কৰি দিব ফটো ৰিসাইজ কৰিবলৈ হলে আপোনাৰ গুগল প্লে ষ্টৰত যাব আৰু সাৰ্চ কৰিব ফটো ৰিসাইজ বুলি আপুনি লিখি সাৰ্চ কৰি দিব ফটো এণ্ড পিকচাৰ ৰিসাইজ বুলি এপটো দেখিব ক্লিক কৰি লৈ কিনে ডাউনলোড কৰি দিব মোৰ তাতে ডাউনলোড হৈ আছে মই ওপেন কৰিম ওপেন কৰাৰ পিছত এনেকৈ আহিব আপুনি সিলেক্ট ফটোত ক্লিক কৰি সিলেক্ট কৰিব ফটোটো স্ক্ৰীনত দেখিব আৰু তলৰ পিনে আহি ৰিসাইজত ক্লিক কৰিব আৰু এনেকৈ পাৰ্চেন্টেজত ক্লিক কৰি আপুনি ফটো সাইজ বঢ়াব পাৰিব কমাব পাৰিব আৰু আপুনি ফটোৰ পৰা PDF বনাবলৈ হলে গুগল প্লে ষ্টৰ ওপেন কৰিব আৰু সাৰ্চ কৰিব সাৰ্চ বাৰত লিখিব ফটো টু PDF দেখিব ইমেজ টু PDF কনভাৰ্ট আপোনালোকে ডাউনলোড কৰি ল'ব মোৰ ডাউনলোড কৰা আছে ওপেন কৰিম মই আৰু এনেকৈ আহিব আপোনাৰ লগত গ্যালাৰীত ক্লিক কৰি আপুনি ফটোটো সিলেক্ট কৰি ল'ব আৰু তলৰ ফালে কনভাৰ্ট টু PDFত আপুনি ক্লিক কৰি দিব ওকে বাটনত ক্লিক কৰি দিব PDF টো ডান বুলি আহিব আচ্ছা ওপেন কৰি দিব আৰু এনেকৈ ফটোটো PDF হৈ যাব আৰু এনেকৈ আপুনি PDF ৰিসাইজ কৰিবলৈ হলে আপুনি গুগলত সাৰ্চ কৰিব pdfresizer.com pdfresizer.com সাৰ্চ কৰি দিব অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব আৰু দেখিব ৰিসাইজ PDF বুলি ৰিসাইজ PDFত ক্লিক কৰি দিব আৰু এনেকৈ পেজ এটা ওপেন হ'ব দেখিব চইচ ফাইল ক্লিক কৰি দিব আপোনাৰ মোবাইলত ফাইল ওপেন হ'ব ফাইলটো যে আপুনি PDFটো সিলেক্ট কৰিব PDF নেমটো শো হ'ব স্ক্ৰীনত আৰু আপডেট ফাইলত ক্লিক কৰি দিব আৰু এনেকৈ স্ক্ৰীনত দেখিব ৰিসাইজ PDF টু ৰিজলিউশন আপোনাৰ হাই হলে হাই সিলেক্ট কৰিব মিডিয়াম লাগিলে মিডিয়াম সিলেক্ট কৰিব লো লাগিলে লো সিলেক্ট কৰিব ৰিজলিউশনত ক্লিক কৰি লগ গুড ডু দা মেজিকত ক্লিক কৰিব আৰু এনেকৈ ডাউনলোড বাটনত ক্লিক কৰি PDFটো ডাউনলোড কৰি ল'ব এনেকৈ আপুনি যিমান সাইজ লাগে আপুনি সাইজ মতে ডাউনলোড কৰি ল'ব ভিডিওটো চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টি বটনটো দবাই দিব